ছোৱালীবোৰে কিয় নিজতকৈ ডাঙৰ সংগী হোৱাটো বিচাৰে? বয়সস্থ পুৰুষৰ লগত কিয় ডেটিং কৰি ভাল পায় ছোৱালীবোৰে? টপা আংকুলৰ সৈতে কিয় বিয়া হয় সুন্দৰী যুৱতীসকলে? আধুনিক যুগৰ ছোৱালীবোৰে নিজতকৈ ডাঙৰ সংগী থাকিলেহে ভাল পায়। এনে পৰিস্থিতিত ছোৱালী ডাঙৰ হওক বা সৰু হ'লেও কোনো কথা নাই। কিন্তু বহু ছোৱালী আছে যিয়ে এতিয়াও নিজতকৈ ডাঙৰ ল'ৰাক বিয়া কৰাবলৈ পছন্দ কৰে। যদি আমি বলিউডৰ দম্পতি বা সাধাৰণ দম্পতিৰ কথা কওঁ, তেন্তে প্ৰায়ে দেখা যায় যে ছোৱালীয়ে নিজতকৈ ডাঙৰ ল'ৰাৰ লগত ডেটিং কৰাটো বেছি পছন্দ কৰে। শেহতীয়াকৈ ললিত মোদী আৰু সুস্মিতা সেনৰ সম্পৰ্ক ৰাজহুৱা কৰিছিল। তাৰ পিছত মানুহে তেওঁক বহুত ট্ৰল কৰিছিল। ছোৱালীবোৰে বয়সত নিজতকৈ ডাঙৰ জীৱনসংগী বিচৰাৰ বহু কাৰণ আছে। তাৰ ভিতৰত কেইটামান কাৰণ হ'ল পৰিপক্কতাৰ বাবে। ছোৱালীবোৰে সিহঁততকৈ ডাঙৰ ল'ৰাক ভাল পায়। এইটো কথা উল্লেখ কৰিব লাগিব যে ছোৱালীয়ে ডাঙৰ ল'ৰাক পৰিপক্ক বুলি বিশ্বাস কৰে। এনে সম্পৰ্কত কেতিয়াও তিক্ততা নাহে। হাস্যৰসৰ জ্ঞান। ডাঙৰ ল'ৰাৰ হাস্যৰস বৰ ভাল। এনে পৰিস্থিতিত ছোৱালীবোৰে বৰ ভাল পায়। ইও ছোৱালীয়ে ডাঙৰ ল'ৰাক বেছি পছন্দ কৰাৰ অন্যতম কাৰণ। আৰ্থিক স্থিতিশীলতাৰ বাবে। বহু ছোৱালীয়ে আৰ্থিক সুস্থিৰতাৰ বাবে নিজতকৈ ডাঙৰ ল'ৰাৰ লগত ডেটিং কৰাটো পছন্দ কৰে। আৰ্থিকভাৱে স্বাধীন আৰু ছোৱালীৰ খৰচ সহজে বহন কৰিব পাৰে। এনে পৰিস্থিতিত ছোৱালীবোৰে নিজতকৈ ডাঙৰ ল'ৰাৰ প্ৰতি আকৰ্ষিত হয়। আত্মবিশ্বাসৰ বাবে। ছোৱালীবোৰে নিজৰ আত্মবিশ্বাস দেখিও নিজতকৈ ডাঙৰ ল'ৰাক ভাল পায়। এনে ল'ৰাৰ লগত ছোৱালীয়ে নিজকে নিৰাপদ অনুভৱ কৰে আৰু তেওঁলোকৰ ওপৰত নিজৰ হৃদয় দিয়ে। কেৱল এয়াই নহয়, বহু কাৰণত ছোৱালীয়ে নিজতকৈ ডাঙৰ ল'ৰাক ভাল পাবলৈ আৰম্ভ কৰে। কেৱল বলিউডতে নহয়, স্বাভাৱিক ছোৱালীৰ ক্ষেত্ৰতো এই কথা দেখা গৈছে। বহু ছোৱালীয়ে নিজৰ আত্মবিশ্বাসৰ স্তৰ দেখাৰ পিছতো বয়সস্থ পুৰুষক ভাল পায়। আমাৰ এই প্ৰতিবেদনটো যদি আপোনাৰ ভাল লাগে তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। নিউজ ডেস্ক ৰিপৰ্ট N24।